নমস্কাৰ বন্ধুসকল, ৰিয়ান চেনেলৰ অন্য এটা ভিডিঅ'লৈ আগবাঢ়িছোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টি ভালদৰে চাব। ভিডিঅ'টোৰ প্ৰথম চোৱা দেখি নিশ্চয় বুজিছেই আজি কিহৰ ওপৰত ভিডিঅ' বনাবলৈ ওলাইছোঁ। হয়, আপোনালোকে বা আমি হততে দেখি থকা আৰু ঘৰত খাদ্য হিচাপে ব্যৱহাৰ কৰা কলডিলৰ ওপৰত আমি আজি আলোচনা কৰিম। কলডিলৰ গুণাগুণ বিলাক আমি জানিয়ে হওক বা নাজানিয়ে হওক, আমি পাচলি হিচাপে কলডিল ঘৰত খাই আহিছোঁ। কলডিলৰ বিভিন্ন উপকাৰিতাৰ বিষয়ে আমি সঠিককৈ নাজানো, তথাপিও আমি সকলোৱে ঘৰত কলডিল খাওঁ। কলডিল, যাক ইংৰাজীত বানানা ফ্লাৱাৰ বুলিও কোৱা হয়, আমি সাধাৰণতে কলডিল, কলফুল আদি নামেৰেই আমাৰ অসমীয়া সমাজত ইয়াৰ চিনাকি। আমাৰ অসমত সাধাৰণতে বহুতো কলৰ প্ৰজাতি আছে। ইয়াৰে কিছুমান কলডিল মানুহে খায়, কিছুমানৰ নাখায়। সাধাৰণতে সকলোবিলাক কলডিলৰ গুণাগুণ একেটাই আৰু ইয়াৰ উপকাৰিতাও একেই। কিছুমানে বিভিন্ন ধৰণে ইয়াক ব্যৱহাৰ কৰে। আমি সাধাৰণতে কলডিলৰ ভিতৰত ভীমকলৰ কলডিল, চেনিকলৰ কলডিল খাওঁ। জাহাজী কলৰ কলডিলো কোনোৱে খায় আৰু খাব পাৰি। আমি যি কলডিলেই নাখাওঁ লাগে, সকলোবোৰ কলডিলৰ গুণাগুণ প্ৰায় একেই। এতিয়া আহকচোন আমি কলডিলৰ উপকাৰিতাৰ ওপৰত আলোচনা কৰোঁ। আমি খোৱা কলডিলত ভিটামিন হিচাপে ভিটামিন ই আৰু ভিটামিন চি থাকে, যি ছালৰ বাবে উপযোগী। কলডিলে আমাৰ দেহৰ তেজ পৰিষ্কাৰ কৰি ৰাখে। কলডিলত থকা লৌহ পদাৰ্থ নানান ভিটামিনে এনিমিয়া দূৰ কৰাত সহায় কৰে। লৌহ পদাৰ্থ আৰু ভিটামিনে দেহৰ হিমোগ্লবিন উন্নত হোৱাত সহায় কৰাৰ ফলত দেহত তেজৰ পৰিমাণ বৃদ্ধি হয়। মহিলাসকলৰ বাবে কলডিল খোৱা বিশেষভাৱে উপকাৰী, কিয়নো কলডিলে মাহেকীয়া সমস্যাৰ উপশম ঘটোৱাৰ লগতে মহিলাসকলৰ জলায়ুৰ সুৰক্ষাত কলডিলে বিশেষভাৱে সহায় কৰে। ইয়াৰ লগতে গৰ্ভৱতী অৱস্থাত কলডিলে ব্যক্তিসকলৰ হিমোগ্লবিনৰ পৰিমাণ সঠিক কৰি ৰখাত সহায় কৰে। ইয়াৰ লগতে মহিলাসকলৰ মাতৃদুগ্ধৰ পৰিমাণ বৃদ্ধি কৰাত কলডিলে বিশেষভাৱে সহায় কৰে। কলডিলৰ এইসমূহ উপকাৰিতাৰ উপৰিও কলডিল খালে মানুহৰ মেদবহুলতা দূৰ হোৱাৰ লগতে মানসিক স্বাস্থ্যও উন্নত হয়। বিশেষকৈ মানসিক অৱসাদৰ পৰা কলডিলে আমাক দূৰত ৰখাত সহায় কৰে। বিজ্ঞানীসকলে প্ৰমাণ কৰি উলিয়াইছে যে কলডিলে আমাৰ তেজত থকা ছুগাৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি ডায়েবেটিছ, যাক আমি মধুমেহ বুলি কওঁ, তাক নিয়ন্ত্ৰণ কৰাত বহু পৰিমাণে সহায় কৰে। কলডিলৰ ইমানবিলাক উপকাৰিতাৰ থকাৰ পিছতো আজিও বৈজ্ঞানিকসকলে কলডিলৰ ওপৰত নানান গৱেষণা চলাই আছে। আমি খোৱা কলডিল আৰু কি কি ক্ষেত্ৰত উপকাৰী তাৰ ওপৰত গৱেষণা এতিয়াও বৈজ্ঞানিকসকলে চলাই আছে। দেখিলেনে বন্ধুসকল, আমি ঘৰতে পোৱা সততে খাদ্যৰ লগত পাচলি হিচাপে ব্যৱহাৰ কৰা কলডিলৰ ইমানবোৰ উপকাৰিতা, যি কলডিলে অকাল বাৰ্ধক্য, স্নায়ুবিক, মানসিক ৰোগ আৰু কেঞ্চাৰ প্ৰতিষেধক হিচাপেও কাম কৰে। আহকচোন আমিও নিয়মিতভাৱে কলডিলক খাদ্য হিচাপে ব্যৱহাৰ কৰি নিজৰ স্বাস্থ্যৰ লগতে পৰিয়ালৰ স্বাস্থ্য সুৰক্ষিত কৰি ৰখাত নিজকে সহায় কৰোঁ। আমাৰ চেনেলটোত এনেধৰণৰ ভিডিঅ' চাবৰ বাবে চেনেলটো আজিয়েই লাইক কৰক।